Hi friends, welcome to Rongel Blog. Namaskar and Khulungbai. আৰু আজি 1 জানুৱাৰী সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো। তো আৰু নতুন বছৰৰ শুভেচ্ছা জনাই আজি ভগৱানৰ ওচৰত অকমান আশীৰ্বাদ লৈ আহো। তো সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই থাকক আৰু যদি নতুন হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু মোৰ লগত কোন আছে এইজন মোৰ মিছেছ। তো আমি সকলো এতিয়া যাম আৰু লৰাক লৈ গৈছে মোৰ দেউতাই। তো সম্পূৰ্ণ চাই থাকক শেষলৈ। ঘৰৰ ওচৰতে থকা মন্দিৰটোৰ সেৱা কৰি ললো। আৰু ফ্ৰেণ্ডছ এয়া মোৰ ল'ৰা দেউতা লৈ আছে। তো দেউতাৰ পৰা লৈ আমি মন্দিৰলৈ ৰাওনা হওঁ। তো চাই থাকক আৰু ফ্ৰেণ্ডছ এয়া গাড়ীত উঠি ল'লোঁ আৰু এইখন গাড়ীতে আমি যাম গপেশ্বৰলৈকে আৰু আহোঁতে এইখনতে আহিম। তো সম্পূৰ্ণ শেষলৈ চাই থাকক। তো ফ্রেন্ডস ফার্স্ট পূজা হয় গণেশৰ। তো দুৱাৰমুখতে আছে গণেশৰ মূৰ্তি। তো আমি মন্দিৰটো এতিয়া সেৱা কৰি তাৰপিছত যাম ভিতৰত। তো চাই থাকক শেষলৈ। আৰু ফ্ৰেণ্ডছ আমি ফাইনেলি আহি পালোঁ মন্দিৰ আৰু মন্দিৰত আহি প্ৰথমতে গণেশৰ পূজা কৰিলোঁ। তাৰপিছত কিবা আপোনালোকক মেইন মন্দিৰটো দেখাম। তো সেইফালে চাই থাকক আৰু।